Hello friends, Assamese Kitchen লৈ স্বাগতম। আজি মই আপোনালোকৰ আগত লৈ আহিছো ৰসগোল্লা ৰেচিপি। ৰসগোল্লা মই প্ৰেছাৰ কুকাৰত বনাইছো, কিন্তু কেনেকৈ বনাইছো বলক ভিডিঅটো আৰম্ভ কৰো। ৰসগোল্লাৰ বাবে লৈছো 1 লিটাৰ গাখীৰ আৰু মই সসপেন লৈ লৈছো আৰু ইয়াতে ঢালি লৈছো। আৰু গাখীৰ মই গৰম কৰিব বহাই দিছো। চাব পাৰিছে উতলি আহি আছে। অলপ লৰাই লৈছো আৰু লৈ লৈছো ভিনেগাৰ। মই লৈছো 3 চামুচ ভিনেগাৰ আৰু 3 চামুচ পানী মিক্স কৰি লৈছো। যদি আপোনালোকৰ গাখীৰ নাফাটে আপোনালোকে বেছি ল'ব পাৰে। মোৰ 3 চামুচৰ ভিনেগাৰত ফাটি গৈছে। ভিনেগাৰ আৰু পানী মিক্স কৰা অলপ অলপকৈ ঢালি লৈছো আৰু লাহে লাহে লৰাব লাগিব। এক চামুচকে দি গৈছো। দেখা পাইছে অলপ অলপ ফাটিব আৰম্ভ হৈছে আৰু ফ্লেমটো লোত ৰাখিছো। চাব পাৰিছে ফাটি গৈছে গাখীৰ, পানী এক্সট্ৰা হৈ গৈছে আৰু চানা এক্সট্ৰা হৈ গৈছে। মই ক্লিন বল এটা লৈ লৈছো আৰু কাপোৰ পাৰি লৈছো। ইয়াতে ঢালি ল'ম। আৰু ভালদৰে চেপি ল'ম। আৰু অলপ পানী দি ধুই ল'ম, কাৰণ টেঙা ভাৱটো গুচি যাব। সেইটো কাৰণে মই 2-3 বাৰকৈ ধুই লৈছোঁ। মই ক্লিন প্লেট লৈ লৈছোঁ আৰু চানাখিনি ওলাই লৈছোঁ। একদম সফট হৈছে আৰু ভালদৰে মঠি লৈছো। ভিডিঅ' দেখাৰ দৰে মঠি ল'ব লাগিব। আৰু 1 চামুচ লৈ লৈছো ময়দা। পুনৰ মঠি লৈছো চানাখিনি। চাব পাৰিছে প্লেটটো ক্লিন হৈ আছে, কাৰণ যেতিয়া মঠা হৈ যাব চানাখিনি তেতিয়া নিজে উঠি আহিব। তেতিয়া গম পোৱা যাব চানাখিনি কমপ্লিট মঠা হৈ গ'ল। মই এতিয়া দীঘল কৰি ল'ম আৰু কাটি যাম। যিমানখিনি ডাঙৰ কৰিব পাৰে ৰসগোল্লা, সিমানখিনি আপোনালোকে ডাঙৰ কৰিব পাৰে, সৰু কৰিব পাৰে, আপোনাৰ ওপৰত কথা। আৰু এটালৈকে ৰাউণ্ড শ্বেপ দি যাম। অতি সহজতে ঘৰতে বনাব পাৰি ৰসগোল্লা। খাবলৈতো বহুত টেষ্টি হয়। আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন।
চাব পাৰিছে একদম ধুনীয়া হৈ গৈছে আৰু এটা মই দেখাই দিছোঁ চাব পাৰিছে ৰসগোল্লা একদম ক্লিন হৈছে কোনো ধৰণৰ ক্ৰেক হোৱা নাই আৰু গুটিকেইটা বনাই লৈছোঁ মই আৰু এতিয়া লৈ লৈছোঁ প্ৰেছাৰ কুকাৰ 2 কাপ লৈ লৈছোঁ চেনি আৰু 6 কাপ লৈ লৈছোঁ পানী বহাই দিছোঁ গেছত আৰু উতলি আহিছে যেতিয়া উতলি আহিব তেতিয়া মই ৰসগোল্লাবিলাক দি যাম এতিয়া লৈ দিছোঁ থেতেলি লোৱা ইলাইচি 4-5টা মান ইলাইচি দি দিছোঁ আৰু এটা এটাকৈ দি গৈছোঁ ৰসগোল্লা গুটিখিনি দিয়া হৈ গ'ল ৰসগোল্লা এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনি মাৰি দিম 5টা চিটি দিয়াৰ পিছত গেছটো মই অফ কৰি দিছোঁ যেতিয়া ঠাণ্ডা হ'ব একদম তেতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনিটো খুলি কেনে খাব পাৰিব এতিয়া ঠাণ্ডা হৈ গৈছে আৰু ঢাকনিটো মই খুলি লৈছোঁ চাব পাৰিছে আমাৰ ৰসগোল্লাবিলাক হৈ গৈছে আৰু মই এতিয়া উলাই লৈছোঁ খাবলৈ কিন্তু বহুত টেষ্টি হৈছে আৰু সফট হৈছে যদি কেতিয়াও এনেকৈ প্ৰেছাৰ কুকাৰত বনোৱা নাই নিশ্চয় এবাৰ ট্ৰাই কৰিব একদম সফট হৈছে চাইছে কিমান সফট হৈছে মই কাটি কেনে দেখাই দিছোঁ কিন্তু মই লগলগ খাই দিছোঁ ইমান সফট হৈছে আৰু ভিতৰলৈকে চিৰাটো গৈছে আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই কেনে নিশ্চয় ভাল পাইছে যদি ভাল লাগিছে ভিডিঅ'টো চাই লাইক কৰিব সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাই দিব আৰু অল কৰি দিব কাৰণ নতুন ভিডিঅ' মই আপোনালোকৰ আগত লৈ আহিম আপোনালোকে নটিফিকেশ্যন পাই যাব আজিৰ বাবে এইখিনিয়ে আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ কিনে বাই বাই ভালে থাকিব